নমস্কাৰ ৰাইজসকল, মোৰ আন এটি ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। তো আজিও ভাওনা ব্লগে আজিও যাম আমি আজি বহুত দূৰলৈ যাম। আজি যাম আমি ধেমাজি মাছখোৱাত আজি ভাওনা আছে, নৃসিংহ অৱতাৰ। আজি ভাওনাৰ দল কি হৈছে মালোৱালী কমলাবৰীয়া নামঘৰৰ ওচৰৰ আমাৰ 5-6জনীয়া শিল্পী সমাজ। তো তাৰ আমাৰ কাকু নাৰদ, ময়ূৰ ইন্দ্ৰ, এনেদৰে বহুতো নপনী শিল্পী আছে। তাৰপিছত তাৰ মাজতে ময়ো যাম, ময়ো কৰিমগৈ। আমাৰ শশাংকহঁত যাব। তাৰপিছত আমি গৈ থাকিম আৰু এইটো ধেমাজি ৰাতিপুৱা এতিয়া 11টা বাজিছে। ভাওনা সোনকালে আৰম্ভ হ'ব। কাইলৈ শংকৰ জন্মোৎসৱ, তাৰ কাৰণে চব সোনকালে পাবহি লাগিব, কাৰণ কাইলৈ প্ৰচেশ্যনত যাব লাগিব। কোন কোন যাব প্ৰচেশ্যনত বা কোন কোন গৈছিলে জনাব কমেণ্টত। মই কিন্তু যাম আকৌ দেই, মোক গৈ মজা লাগে, মানে একদম হৰিনাম গাই মজা লাগিব আৰু গৈ পেলাই। তাৰপিছত তো ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁগৈ আৰু ব'লক গৈ থাকোঁ। এয়া উঠিলোঁ আমাৰ মালোৱালী 5-6জনীয়া নাট্যগোষ্ঠীৰ গাড়ীত। তাৰপিছত উঠি পেলাই পিকুহঁতক লগ পালোঁ, সিহঁতক এষাৰ মাত দি লওঁ, তাৰপিছত ভিতৰলৈ যাওঁ। আমি আহি আছোঁ, মৰাণ পাই গ'লোহি। এতিয়া খাবলৈ ৰ'ম, মানে ভোক লাগিছে, পেটত এন্দুৰ দৌৰি আছে। গাড়ীত আহি আছোঁ, শুলোঁ মানে সেইটো কাৰণে দেখুওৱা নহ'লে। আমাৰ আজি নাৰদ কাই বিতুপন বহুত দিনৰ মূৰত, প্ৰায় এমাহমানৰ মূৰত কৰিম নেকি একেলগতে। বেছি হ'ল আমি একেলগে নকৰা। তাৰপিছত ময়ো ভাওনা কৰাই নাই, আপোনালোকে দেখিয়ে আছে, ক'ৰবাত এখন দুখন কৰা হৈছে। তাৰপিছত এই দুইটা চেনেলেই, মানে সেইটো এটা চেনেলৰ মালিক, এইটো এটা চেনেলৰ মালিক, দুইটা হেভি চেনেলৰ মালিক। আৰু মই হৈছে এটা ক্ষুদ্ৰমান, জাষ্ট ভিডিঅ'টো বনাব লাগে, বনাইছোঁ আৰু আপলোড কৰিব লাগে। আৰু মই সৰু সুৰা আৰু মানুহ আৰু বেক কেমেৰাটো বনাই থাকোঁ নহয়। এতিয়া ফ্ৰণ্ট কেমেৰাত বুলি আছোঁ আকৌ। ফ্ৰণ্ট কেমেৰা মই তোমালোকৰ লগত ময়ো ওলাব লাগে যে, মই ওলাবলৈ নাপাম যে তোমালোকৰ লগত। তাৰপিছত আৰু কোৱা, বিতুপন ভাওনা কৰি আছা নে কণ্টিনিউ? মানে ভাওনাটো অলপ কমাইছোঁ, যিহেতু মোৰ লগতে পৰিয়ালৰ কথা চিন্তা কৰিবলগীয়া। নৱবিবাহিত জীৱন কেনেকুৱা চলিছে? সুন্দৰ নে? কিবা মানে আশা কল্পনা কৰিব হ'ল নেকি? না কল্পনা এতিয়া কৰিব নাই। এতিয়া নহয় ৰাইজসকল, এই আশাৰে বাট চাই ৰওক, নতুন বিতুপন আহি আছে চাগে। চবেই জানে যে সংসাৰখন পাতিলে অন্য কিবা কিবি সংসাৰ কিবা কিবি, কিন্তু এতিয়া এইটো নহয় আৰু তেনেকুৱা নহয় যে লাহে লাহে পিছলৈ চিন্তা কৰিম। আপোনালোকে কমেণ্ট কৰি জনাব নতুন নাৰদ এটা লাগে নে নালাগে। আহি আছে। তো বাবদা, তোমাৰ ভাওনা? মই ভাওনা আজি ওলাইছোঁ দেই। আজিহে ওলাইছা নেকি? চবেই কেলে কৰিবা আজি ওলাইছোহে বুলি? আজি ওলাইছোঁ, বহুতো দেখাও নাই ৰাজে বহুতে। এতিয়া মৰাণত ৰখাব নহয়, কিবা খাবা নেকি? ভোক লাগিছে? নাই, আমি নিৰামিষ বুলিয়ে হ'লো এতিয়া। মোৰ এন্দুৰ দৌৰি গৈ পেলাই বেহেটা চাৰিআলি পালেগে, চব কথাই বুজিছেগৈ, ভোক লাগিছে। তো ব'লক ৰাইজসকল মৰাণত খাওঁগৈ। খাব নি আপোনালোকে? আমি আহি পাইছিলোঁহে, মানুহ দেখিছেনে ৰাইজ? সাংঘাতিক মানুহ হৈছে, মানে বহুত মানুহ হৈছে ভাওনা ঘৰত। আমি আহি পোৱা দেৰি হ'ল, আৰু এয়া চাওক, দেৰি হ'ল যদিও মানে মানুহ ইমান সাংঘাতিক মানুহ হৈছে। আমি মেকআপটো বাদ দিয়ক, আমি চাহ অকণো খোৱা নাই এতিয়ালৈকে, মানুহে দেখিছোঁ। তাৰপিছত এয়া আমি সকলো ভাগৰুৱা আমি বহি লৈছোঁ অলপমান। তাৰপিছত জিৰাই সতাই লওঁ। এয়া বিতুপনে কথা পাতিছে আমাৰ ৰাণাহঁতৰ লগত। চব মানে ভাগৰুৱা দুৰ্বল হৈ গৈছে। গুডুৱে মেকআপ ষ্টাৰ্ট কৰিলে। ইয়াৰ মানে ৰ'বলৈ সময় নাই, প্ৰথমতে ওলাব যে হাতে চাতে আহিও মুখে চুখে মেকআপ কৰি আজৰি কমপ্লিট হ'ব বিচাৰিছে ই। তাৰপিছত আমাৰ পিকুৱেও মেকআপ ষ্টাৰ্ট কৰিলে দেই, সিও ৰৈ থকা নাই। পিকুৱে ৰাজদীপ দাক মেকআপ আৰম্ভ কৰি দিলে। ৰাজদীপ দা আজি বিজয়, তাৰপিছত প্ৰাচুৰ্য জয়, তাৰপিছত প্ৰাচুৰ্য জয়ৰ মেকআপ হৈ গ'ল বাৰু, প্ৰাচুৰ্য সেয়া বহি আছে। তাৰপিছত বিতুপনেও মেকআপ লৈ ল'লে নিজৰ। তাৰপিছত এইটো আমাৰ দুপানী, এটা মুখতে আছে, এইটো দুপানী বেয়া আপতীয়া, সিও মেকআপ কৰি আছে, শুৱনি গাঁৱৰ জোঁৱাই। তাৰপিছত এইটো আমাৰ কলি, হয়তো কেঁচা আজি মহাকাল কৰিব। এনেদৰে সকলোৱে মেকআপত ব্যস্ত হৈ গ'ল আৰু মানে চব নিজৰ কামত। এইটো আমাৰ গুডুৱে নিজৰ মেকআপ কমপ্লিট কৰি পেলাই দেখিছেনে? এতিয়া আকৌ বেলেগো মেকআপ কৰিছে, মানে ইয়াৰ ৰ'বলৈ সময় নাই। এতিয়া আকৌ এয়া ৰাণাহঁতক মেকআপ কৰি দিছে, এইটো বিতুপনেও মেকআপ কৰি পেলাই লৈছে, আৰু সকলোবোৰ ব্যস্ত। তো ব'লক ময়ো মেকআপ কৰোঁগৈ, আৰু আপোনালোকক মোৰো মেকআপ কৰি দেখুৱাই আছোঁ। তো আমি আহি পাই গ'লোহি। আহি পাই পেলাই আপোনালোকে দেখিলেই, আহি পালোঁ। তাৰপিছত ভাওনা সোনকালে ষ্টাৰ্ট কৰিব লাগে, কাইলৈ শংকৰ জন্মোৎসৱ। তো এতিয়া সোনকালে মেকআপ ষ্টাৰ্ট কৰি দিলোঁ, মানে আমি 9টা বজাত ভাওনা ষ্টাৰ্ট কৰা টাৰ্গেট লৈছোঁ। তাৰপিছত এয়া শশাংক আজি ৰীতি, কাইলৈ তাৰ প্ৰতিযোগিতা আছে তিনিচুকীয়াত। কি আছে কাইলৈ? অস্থি নতুন চৰিত্ৰ নহয়, ভাওনাখনৰ নামটো কি?
জৰাখণ্ডৰ মুক্তিলা মুচুকুন্দৰ জনাৰ্দন দৰ্শন মোৰ পিছৰ ব্লগত মানে ই প'ষ্ট কাপৰ পাৰ্টিটো খাবলৈ পাম তাৰপিছত আমাৰ জোন কি ৰূপ হৈছিলে মোৰ পাউডাৰে সেইদিনাখন দেখিছিলে নহয় আপোনালোকে আজি ভিডিঅ'টো দেখিলে নহয় আজি ভিডিঅ'টো নহয় এনেকৈ ক'লে বুজি নাপাব নহয় সেইদিনাখনি ভিডিঅ'টো দেখিলে নহয় যে ই ডিটি যিখনত কৰিছিলে মই লক্ষী কৰিছিলোঁ সেইখনত মানে ইয়াৰ মেকআপ দেখিছিলে নহয় কেনেকুৱা মানে কণভূতটোৰ নিচিনা লাগিছিলে সঁচাকৈ ই গোটেই মুখখন বগা কৰি পেলাই মোক কেমেৰাটো ওলাই দিলে মই ভয় খাই গ'লোগৈ অঁ চকুকেইটা যে কোলা কোলা যে থাকে যে গোটেই মুখখন বগা ভূতটো যে তেনেকুৱা টাইপৰ তাৰপিছত আমাৰ যোনে আজি মেকআপ ষ্টাৰ্ট কৰিলে তাক এতিয়া গোটেই ফেন বিচাৰি ঘূৰি ফুৰিছে আমি মানে চেলাই তুলি আঁকি পেলাই আজৰি সি ফেন বিচাৰি এতিয়াহে পাইছেগৈ এতিয়া ষ্টাৰ্ট হৈছে এইবাৰ চকে বেলেগ কয় দে এয়া মেকআপ কৰাৰ আগত ঘূৰি পিনি আজৰি তাৰপিছত আমাৰ কণপিটোৱে মেকআপ কৰি আছে অকণমানিটোৱে ভালেই হৈছে সোনকালে কৰি আছে দেই আজি খুবেই লৰালৰি হৈছে মানে সোনকালে মেকআপ কৰিছোঁ তাৰপিছত মেকআপ চেকআপ কৰি কমপ্লিট কৰি দেখাম আৰু আপোনালোকে চাই থাকিব খালি স্কিপ নকৰিব মেকআপ হৈ গ'ল এতিয়া ড্ৰেছ পিন্ধাৰ বাহাদুৰি মই টাইপিং লগাই আছোঁ এইফালে ড্ৰেছ পিন্ধাই আছে এইবোৰ মানে এতিয়া চব ড্ৰেছ পিন্ধাৰ বাহাদুৰি আৰু ময়ূৰ হাতে মেকআপ চেকআপ কৰি চব বহি আছে এতিয়া ড্ৰেছ পিন্ধিব আৰু ভাওনা ষ্টাৰ্ট তোৰ ৰাইজখন মেকআপ কমপ্লিট হৈ গ'ল একদম লৰালৰিকৈ কৰি আহিলোঁ মানে সেইফালে সূত্ৰ নাছিলে মোৰ সেইফালে হোৱাই নাছিলে আমাৰ আজি গুডু বিষ্ণু আজি মেকআপ কেনেকুৱা হৈছে কি কথা কমেণ্টত কৰি জনাব আৰু গুডুক কেনেকুৱা লাগিছে জনাব ওলাই লৈছে একদম ফুল কেইটাত দেখাম তাৰপিছত আমাৰ এইফালে বহি আছে ব্লগাৰ হয় ব্লগাৰ তাৰ চেনেলটো কি বুলি আছে কি বুলি আছে চেনেলটো চেনেলটো কি বুলি আছে অঁ সংস্কৃতি প্ৰিয় তাৰপিছত আমাৰ এইফালে আছে জহনী মৰা পৰহি বিষ্ণু আছিলে মোৰ ব্লগত নুলিয়ালে তাৰ খং এটা উঠি আছিলে আজি মই মাতি আনিছোঁ তাক বেলেগ এটা চৰিত্ৰ ৰূপায়ণ কৰিবৰ কাৰণে মাতি আনিলোঁ মই তাক সেইখনত যিহেতু লক্ষী নাছিলে গতিকে তাক বেলেগ এটা চৰিত্ৰ দিয়া হ'ল সেইকাৰণে আমি একেলগে থাকি ভাল পাওঁ একেলগে ভাওনা কৰি আজি ভাল লাগে আজি জয় আৰু বিজয় জয় বিজয় হয়নে জয় বিজয় তাৰপিছত আজি আমাৰ ইন্দ্ৰভাগী ইহঁতৰ টিমত ভাওনা কৰিবলৈ আহিছোঁ টিমৰ দেখিছে নে গেভেটি দেখিছে নে কেনেকুৱা অহংকাৰ গীতাপ চাওকচোন ৰাইজখন ময়ে পাত্তা নাপাওঁ মানে ইমানে ধুনীয়া ছোৱালী নিচিনা হৈ যায় চিৰিয়াছলি বহুত ধুনীয়া হয় হাঁহিটো বেছ ধুনীয়া হয় নে ৰাইজসকল কমেণ্ট কৰি জনাবচোন হাঁহিটো বহুত কিউট হয় নাপাওঁ হাঁহি নে একেলগে কৰি আছোঁ ভাওনা একেলগে কৰি আছোঁ কণ্টিনিউ কৰি আছোঁ পাই থাকিম কণ্টিনিউ চাই থাকিব আপোনালোকে তো দিয়ক একেটামানকে কিমান দেখুৱাম আৰু চাবগৈ তাৰপিছত আমাৰ আজি চাৰিটা হয় প্ৰথমতে চাৰিটা তাৰপিছত কি গাবা তাৰপিছত কি গাবা অঁ তাৰপিছত আমাৰ এইটোৱে তোমাৰ নামটো কি নমস্কাৰ মনে আছে পৰশমণি হাজৰিকা তাৰপিছত কি গাবা পঢ়ালা লগীয়া কলাটো লগীয়া আৰু এটা নাম কোৱা চাৰিটা নমস্কাৰ নাম আছে অভিষেক খাম তাৰ পিছৰ ভাওটো কি কলাটো লগৰীয়া নাম চাম নাই নি এক মই দুই ইয়াক দেখুৱাল হয় নাই তাৰপিছত আমাৰ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ঋতুৰাজ গগৈ বঢ়িয়া বঢ়িয়া তাৰপিছত আমাৰ ইয়াত আছে আৰু ব্ৰহ্মা ড্ৰেছ মেকআপ কৰি আছে ব্ৰহ্মা এই ব্ৰহ্মাই ফোন চোন লৈয়ে থাকে এইবাৰহে ল তাৰপিছত আমাৰ ইয়াত ছাৰ ৰাণা মহন্ত বুলি শুনিলে ৰাণা মহন্ত ছাৰে পোৱালিলে কাটিব তাৰপিছত ৰাণাই কি কৈছে দেৱতা তাৰপিছত আজি ড্ৰেছ পিকুহঁতৰ ড্ৰেছ মেকআপ তো পিকুহঁতে মেকআপ কৰি আছে বাকীবোৰ পিছত চাব আৰু মই যাওঁ লৰালৰি হৈছে জিন্টু সূত্ৰ নাচি আছে বাকীবোৰ সকলোকে দেখিম পিছত আচৰিত মানে সাংঘাতিক মানুহ হৈছে বহুত মানুহ হৈছে নামঘৰ পাগৰ মানে ইমানেই মানুহ হৈছে আমি মানে গৰমত থাকিব মানে ভিতৰত মানে আপোনালোকে চাওক নিজে এবাৰ মই যদি মিছা কোৱা নাই তেতিয়াহ'লে বহুত মানুহ হৈছে ঠেলা হেঁচা হৈছে আমি ওলাই যাবলৈ পাত নাই মানে
বস্তে শ্যাম আদি মুরারি মুরারি অগতি নগতি প্রিয়ে তাকি মই শ্ৰী চৰণ মোৰ এদাই হৈ গ'ল এদাই গৈ পেলাই গা চা ধুলো মেলিলো আজৰি আমাৰ দেৱতা পাইল আজি লাইটটো এৰি দিয়ক আমাৰ দেৱতা আজি দৌপানী তুমি কি কৈছ ই বিশ্বকৰ্মা এটা লাগে এই মানুহ পিছত আমাৰ আৰু দেৱতা গাইছে আজি আমাৰ ৰিংকি কিলা মহন্ত আমাৰ ৰাধা আছে আজি দেৱতাই দেৱতা মানে মালৱালী কমলাবৰীয়াৰ পাঞ্চজন্য দেৱতা বুলি ক'লে চব জনপ্ৰিয় অল্প ধুনীয়া নহয় আজি নিহিংগমাই লক্ষী কৰি পেলাই পুৰস্কাৰ পাইছো দেই বিশ্বতে নতুন সৃষ্টিৰ মই এলিম পাতনি অজোৱা তুৰন্তে মোৰ বিপুল বাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি অতীতের অখর দর্শকে রজার জমদম্ব হাতে তুলি লই দেব পুণ্যময় দেব পুণ্যময় হরিম স্বর্গ দেখি আছে আছে মহাবীর সকলোকে মই উচ্চকণ্ঠে সুনাম আদেশ জগতত নয়নে মহাশক্তিমান জীয়াই পাৰিব কৰিবহি দানৱৰ বিঘিনি প্ৰদান অকল সিমানে নহয় বকা ঐত্যশ্বৰ ঠিক
হেতু অতিকে কঠোর কোন ভাই কলে যদি অমান্য হবে বংশ ধ্বংস করে দুর্বলীর তলক দেখো অবতানো পর কতি কিমান ধৈর্য অধিক দৈত্যেশ্বর মাভাই লাভে ফলা হরি ব্রহ্মাণ্ড কপাই নাসি উঠিবাজি মহাকালের তীক্ষ্ণ তরোয়াল স্বর্গ মৈত্য মেদিনী কপাই প্রলয়ের ভীষণ হুঙ্কারে মহাকাল সবাসী স্বর্গের অভিমুখে কপিব দেবতা নাগে নর সৃষ্টি হবে একে মহা প্রলয় দেবতা সৃষ্টির আতঙ্ক খেয়ে দেবতার গলে নাশ করি এক নিমিষতে কাহিলম ইন্দ্রত্ব কাহিলম স্বর্গর রাজ সিংহাসন দানবরি পাবে জয় হেনু শিবিৰ জয় হেনু শিবিৰ জয় মহা বীর গণা স্বর্গর দেবতা স্বর্গর দেবতা এই মতি মোর আরাধ্য কোখানে কিয় আজি পুত্র আগতে হেদরে মুক্ত খিলই রক্ত নয়ন দেখো জননী তোমার অভিমানের ইতিহাস মত্রী দেবে মোর মত্রী কারে ক্ষতি অমপন জননী অকপতে হৃদয়ৰ কথা বাৰে বাৰে বহুবাৰ মই কৈছিলো তহঁতক কিন্তু এতিয়াও দেখিছো অপুত্ৰহতে ফিৰুতাৰ আৱৰণ লৈ এই দানৱৰ সৰ্ব শক্তিকালি দিশ অভিসৰ্জন পতিক মন্ত্রী ও দেখছ তোমার পতিক মন্ত্রী উদ্দেশ্য তোমার নুহে যদি ক্ষেত্র অতীতে পূর্ণ হব জননী মনের কামনা পুনমাৰ হয় পুনমাৰ ক'ব লাগে যদি সোণ হেৰৌ মোৰ অবোধ সন্তান অতিনীৰ পুত্ৰ আছিল দেৱতাসকলে নিজকে সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান বুলি
অনুলিথনি কৰি ৰমণী আজি মোক এই বিদ্ৰোহ কৰে ভিক্ষাৰিণী বুলি তো ভাওনা এদাই হৈ গ'ল আমি এতিয়া ঘৰা ঘৰি যাবলৈ লৈছোঁ ভাওনা কেনেকুৱা দেখিলে চিন কেনেকুৱা দেখিলে আপোনালোকে কমেণ্ট কৰি জনাব তো এয়া বিতুপনে ব্লগ বনাই আছে বিতুপন ব্লগ বনাই আছে মোৰ এণ্ডিং টাইম বঢ়িয়া মই এদাই কৰিবলৈ লৈছোঁ তাৰপিছত ৰ'বা মই এদাই কৰিবলৈ লৈছোঁ এক বছৰ আজি সাংঘাতিক গাইছে আমাৰ ল'ৰাহঁতে বিৰাট ভাল লাগিলে তো তো ভিডিঅ'টো চাই কেনেকুৱা পালে কি কথা সকলোবোৰ জনাব কমেণ্টত গৈ পেলাই তো আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো বাই বাই গুড নাইট শুড ড্ৰিম